কিন্তু আঁচনি ধৰিব বিটিচিয়ে ডিজাইন বনাব বিটিচিয়ে আৰু ইমপ্লিমেণ্ট কৰিব বিটিচিয়ে গতিকে ট্ৰাইবেল বেল্ট গঠিত হৈছিল 1950 চনত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে অধ্যক্ষ পদত বহাৰ পিছত এতিয়া মানে সব কথাটো ক'বলৈ মন গ'লেও ক'ব নোৱাৰে সব কাম কৰিব গ'লেও ক'ব নোৱাৰে সব অনুষ্ঠান প্ৰতিষ্ঠান যাব মন গ'লেও তাত যাব নোৱাৰে তাত কিছুমান ৰেষ্ট্ৰিকশ্যনটো আছে আৰু ৰেষ্ট্ৰিকশ্যনৰ মাজত থকাটো অতিকৈ কষ্টকৰ জীৱন एक्शन डिबी सबै जोबोद गोजोननाय मोनदों आरो আমি ट्राइबल बेल्ट एंड ब्लक क्रिएट होर आगर पराय मियादी पाट्टार माटित आसु 2016 आवहाय हमजानानै जोबथेसालियाव दङमोन दिनै बिथांमोना उदां जाबाय সংৰক্ষিত ভূমিত বাস কৰি আহিছে কেইবাটাও পৰিয়ালে আমি অনুৰোধ জনাম যে ইহঁতক উচ্ছেদ কৰাৰ পিছত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়ক ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া ক্ৰিয়েট হৈছে আমাৰ হাতত যিখিনি তথ্য আছে 1950ত আপোনাৰ সেই এৰিয়াটোত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ডিক্লেয়াৰ হৈছে কিন্তু 1987ৰো এখন নটিফিকেশ্যন আছে ৰিগাৰ্ডিং এক্সটেনশ্যন অৰ দি ক্ৰিয়েশ্যন অফ দি ট্ৰাইবেল বেল্ট ইন দি সোনাপুৰ অৰ ডিমৰীয়া গতিকে আমি যুক্তি ৰাখিছিলোঁ মহামান্য ন্যায়ালয়ত যে আমাৰ বসতি তাতে আপোনাৰ যেহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট হোৱাৰ আগৰ পৰাই আছোঁ আমি তাতে গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিখিনি ৰেষ্ট্ৰিকশ্যন যিখিনি ৰেগুলেশ্যন আৰু যিখিনি ল সেইখিনি আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় গতিকে মহামান্য ন্যায়ালয়ে এই গোটেই তথ্যখিনি চালি জাৰি চাই পেলাই আজি সন্তুষ্ট হৈ পেলাই এটা নিৰ্দেশনা জাৰি কৰিছে যে ডেপুটি কমিশ্যনাৰক এই আবেদনকাৰীসকলক তেওঁলোকৰ তথ্য সহকাৰে এখন ইণ্ডিভিজুৱেল দৰখাস্ত ডেপুটি কমিশ্যনাৰক দিব দিছে আৰু তথ্য সহকাৰে যে তেওঁলোকে দেখুৱাব লাগিব ডেপুটি কমিশ্যনাৰক যে তেওঁলোকৰ এক্সিষ্টেঞ্চ তাতে বিফৰ দি ইণ্ডিপেণ্ডেঞ্চ মানে 1923ৰ আগৰ পৰাই তেওঁলোক যে তাতে বাসিন্দা হৈ আছে এই গোটেই তথ্যখিনি মানে তেওঁলোকে ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰৰ তাত জমা দিব লাগিব অহা 30/9/2024 তাৰিখৰ ভিতৰত दा बेखौ दिनै गुबुन हारिनि आखायाव दा थाबाय जों बेखौनो दाबि खालामदों जे ट्राइबेल बेल्ट ब्लकआव जिथु माने गुबुन हारिया थानो मोना ट्राइबेल नङि मानसिया गुबुन हारि नङि माने ट्राइबेल नङि मानसिया जिथु बेयाव माने हाबनानै थाबाय दा बेखौ ओंखारनांगौ होननानै दाबि खालामगासिनो दं माननीय गुवाहाटी हाइकोर्टे जेनेकि दुबारকৈ इलिगेल इनक्ल'सारক ট্ৰাইবেল বেকৰ পৰা ইভিকশ্যন কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰ অনুসৰি অসম চৰকাৰে সাউথ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা কিছুমান ইলিগেল ইনক্ল'চাৰ ইভিকশ্যন কৰিছে সেই কাৰ্যক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমি আজি আপোনালোকৰ দ্বাৰা অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ কিয়নো আমি খালি 2012 চনৰ পৰা অনাৰেবল গুৱাহাটী হাইকোৰ্টত খালি এটা বেল্ট ব্লকৰ কাৰণে এটা বেল্টৰ কাৰণে আমি ফাইট কৰা নাই আমি আইন ইউজ কৰিছোঁ আমাৰ অসমত থকা 47 ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যিমানবিলাক ইলিগেল ইনক্ল'চাৰ আছে ইহঁতৰ সকলোকে উচ্ছেদ কৰিব লাগে অতি শীঘ্ৰে লগতে আমি অনুৰোধ জনাম যে ইহঁতক উচ্ছেদ কৰাৰ পিছত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়ক আৰু লগতে আমি দেখা পাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা বেলেগক নহয় আমাৰ ট্ৰাইবেল মানুহক বিভিন্ন জাগাৰ পৰা ইভিকশ্যন কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে ফৰ এক্সাম্পল নলপাৰাত গুৱাহাটী নলপাৰা কাৰ্বি আংলঙত তাৰপিছত আকৌ হিল হাকু তাৰপিছত আৰু BTC অঞ্চলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টতো এনেকুৱা ইভিকশ্যনটো আমাৰ এগেইনষ্টত ট্ৰাইবেলৰ এগেইনষ্টত চলি থাকে সেয়েহে আমি আজি অনুৰোধ জনাম আপোনালোকৰ দ্বাৰা যেন এনেকুৱা ট্ৰাইবেলক উচ্ছেদ কৰা কাৰ্যটো বন্ধ কৰিব লাগে লগতে আৰু এটা কথা কম আমি যেহেতু চেপ্টাৰ 10 মতে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেটিং এক্ট মতে মানে এই এক্টৰ 164 ক্লজ বি মতে ইয়াত কোৱা আছে এইটো হয় ইয়াৰ মতে কোৱা আছে যে যোনে মাটি বিক্ৰী কৰে ধৰক ট্ৰাইবেল মানুহ এজনে যদি নন ট্ৰাইবেল মানুহক ট্ৰাইবেল বেল্টৰ মাটি যদি বিক্ৰী কৰে তেখেতে 6 মাহ জেল হয় আৰু 1000 টকা জৰিমনা দিব লাগে এইটো হ'ল 50 চনৰ আইন 1950 চনৰ আইন যদি আপুনি এতিয়া কম্পেয়াৰ কৰে আমি যদি এতিয়া কম্পেয়াৰ কৰোঁ তেতিয়া 1000 টকা আৰু আজি আমি মিনিমাম ধৰিম 10 লাখ টকা হ'ব তো সেই হিচাপে এই আইনটো কাৰ্যকৰী কৰিব লাগে আৰু যিসকল নন ট্ৰাইবেলে
যিসকল নন ট্ৰাইবেলৰ মাটি কিনি পেলাই আমাৰ নন ট্ৰাইবেলৰ মাটি কিনি পেলাই আমাৰ এই ট্ৰাইবেল বেল এণ্ড ব্লকত বসবাস কৰি আছে ইহঁতেও 6 মাহ জেল আৰু এনেকুৱা জৰিমনা 1000 জৰিমনা ইহঁতে দিব লাগে তো সেই আইনটো অতি সোনকালে অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে এইটো প্ৰণয়ন হ'ব লাগে তো আমাৰ ক'ব লগা এইখিনি আৰু যদি আপোনালোকৰ কিবা সুধিবৰ ইচ্ছা আছে এইটো মানে আমাৰ যেনেকৈ আমি কেছ কৰিছিলোঁ 2012 চনত এলং উইথ প্ৰদোত কুমাৰ বৰা কিন্তু প্ৰদোত কুমাৰ বৰাই অনাৰেবল গুৱাহাটী হাইকোৰ্টত 6টা ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমে কেছ কৰিছিল তো আমি 2015 চনত ইণ্টাৰলকেটৰী লেটাৰ নং 273 দ্বাৰা এইটো কেছত সোমাই পেলাইহে আমাৰ BTC অঞ্চল আৰু বাদ বাকী অসমৰ কিছুমান ডিষ্ট্ৰিক্ট আমাৰ মানে এই PIL নং 78 পাব্লিক 2012 সোমাইছে আৰু আমি কেছ কৰাৰ পিছত আমি এক্টিভ লাগাৰ পিছতহে আমি দুবাৰকৈ অৰ্ডাৰ পাইছোঁ ইভিকশ্যনৰ কাৰণে এইটো হ'ল এবাৰ 2019ত আৰু এটা হ'ল 2023ত তো ইয়াৰ পিছত অৰ্ডাৰ পোৱাৰ পিছত অসম চৰকাৰৰ পৰা BTC চৰকাৰৰ পৰা যোৱা বছৰ আমি দেখিছোঁ কিছুমান লিষ্ট নোটিছ দি পেলাই ইহঁতে নোটিছ দি ইছ্যু কৰিছিলে কিন্তু অতি দুৰ্ভাগ্যজনক ইহঁতে আজিলৈকে এজনো ইলিগেল প্ৰচাৰক আমাৰ এই 19 19টা ট্ৰাইবেল বেল এণ্ড ব্লক আছে ইয়াৰ পৰা এজনকো আজিলৈকে খেদা নাই তো সেই হিচাপে আমি BTC চৰকাৰক অতি শীঘ্ৰে যি আপোনালোকে লিষ্ট ইছ্যু কৰিছিল সেই লিষ্ট মতে সেই নটিফিকেশ্যন মতে অতি শীঘ্ৰে ইহঁতক উচ্ছেদ কৰিব লাগে বুলি আপোনালোকৰ দ্বাৰা আমি আজি অনুৰোধ জনাওঁ বিৰোধী বিধায়কে ক'ব বিচাৰে যে অধ্যক্ষই আমাক সময় নিদিয়ে আমি কিবা এটা ক'লে আমাক সদনৰ পৰা বহিষ্কাৰ কৰে সদন স্থগিত কৰে হয় নেকি এনেকুৱা সঁচাকৈ নিশ্চয়কৈ মানে সেইটো কৰিবলগীয়া হয় এতিয়া সেইটো এটা পৰিয়াল চলোৱাৰ নিচিনা ঘৰখনতো যিকোনো অভিভাৱক মা দেউতাই নিজৰ ল'ৰা ছোৱালীৰ চকুত সদায় তেনেকুৱা ধৰণৰ পাৰ্চিলিটি কৰা হিচাপে মানে তেনেকুৱা অভিযোগটো পাই থাকে ল'ৰা ছোৱালীৰ ওপৰতো গতিকে এটা বিধানসভাত মুৰব্বী হৈ ফালে বিধানসভা পৰিচালনা কৰাৰ ক্ষেত্ৰত একেধৰণৰ অভিযোগটো অধ্যক্ষৰ ওপৰত সেইটো আহি যায় কাৰণ তাত সকলো বিধায়কে বিচাৰে যে তেওঁ ৰাইজৰ হকে তাত মাত মাতিম তাত বিভিন্ন মানে কথা মানে চৰকাৰক মানে প্ৰশ্ন কৰিম আৰু চৰকাৰক উত্তৰ দিবলৈ মানে বাধ্য কৰিম এনেকুৱা এটা মনোভাৱ লৈ আহে কিন্তু সময়ৰ নাটনিত আৰু কেতিয়াবা মানে কথাবিলাক বিষয়ৰ লগত জড়িত নাথাকিলে আমাৰ যেটো মানে বিধানসভা পৰিচালনা কৰাৰ ক্ষেত্ৰত বা আপোনাৰ ৰুল অফ প্ৰচিডিউৰ আৰু মানে কণ্ডাক্ট অফ বিজনেছ তাত যিখিনি নিয়ম আছে সেই নিয়মটো লৈ ফালে অধ্যক্ষ এজনে চলি যাবলগীয়া হৈ যায় যাতে বিধানসভাৰ কোনো সময় নষ্ট নহয় আৰু ইৰিলিভেণ্ট কথাবিলাক যাতে তাত উত্থাপন নহয় আৰু তেতিয়াই অধ্যক্ষই মানে ৰুলিং দিবলগীয়া হয় আৰু সেইটো নিয়মৰ মাজতে পৰে যাৰ ওপৰত ৰুলিংটো দিয়ে তেওঁ নিশ্চয়কৈ দুখ পায় আৰু তেনেকুৱা কথা তেওঁ ভাবে যে যদি ইচ্ছা কৰে অধ্যক্ষই মোক আৰু অলপ সুবিধা দিব পাৰিলে হয় আৰু এটা অভিযোগ উত্থাপন হয় অভিযোগ বুলি মই সাধাৰণতে নকওঁ অসম বিধানসভালৈ আমি গৈ থাকোঁ আপোনাক লগ পাই থাকোঁ যেতিয়া অসম বিধানসভাৰ ভিতৰলৈ যাওঁ বা অসম বিধানসভাত আমি যেতিয়া সোমাওঁ তেতিয়াহ'লে যেতিয়া আমাৰ এগৰাকী লোক বিধায়ক হয় নেতা হয় মন্ত্ৰী হয় মুখ্যমন্ত্ৰী হয় তেওঁলোকে সংবিধানৰ শপত লয় সেই সংবিধানৰ শপত লয় যে মই এই ৰাজ্যখনৰ সকলো লোককে সমভাৱাপন্ন হিচাপে চাম সকলোকে সমদৃষ্টিৰে চাম এনেধৰণে শপত লয় আপুনিও আপোনাৰ আসনখনৰ বাবে চকীখনৰ বাবে আপুনিও সংবিধানৰ শপত লৈহে এই দায়িত্ব পালন কৰিছে কিন্তু বিগত যি বিধানসভা হ'ল বিগত বিধানসভাত আমি দেখিলোঁ বিধানসভাৰ ভিতৰতে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায় এটা বিশেষ কিছু লোকক কটাক্ষ কৰি কিছু লোকৰ কথা কৈ তেওঁ পবিত্ৰ বুলি কওঁ আমি সাধাৰণতে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত তেওঁ যথেষ্ট উচ্চবাচ্য কৰা দেখা গ'ল চাপৰি বজোৱা দেখা গ'ল আপুনি নীৰৱ দৰ্শক হৈ তাত বহি থকা দেখা গ'ল পবিত্ৰ বিধানসভাৰ মজিয়াত এগৰাকী ব্যক্তিয়ে এনেধৰণে কথা ক'ব পাৰেনে আপুনি কি ভাবে নহয় চোৱা ইয়াত মানে কথাবিলাক কওঁতে চবেই তাত এটা লক্ষ্যটো নিজে ৰাখিব লাগে নিজে সব চাব লাগে কিন্তু কেতিয়াবা কথা প্ৰসংগত কিছুমান বিষয়ত মানে তেনেকুৱা ধৰণৰ আবেগিক হৈ যায় কিছুমান মানে কথাবিলাক কোৱাৰ যিটো সুৰ সেইবিলাক মানে বদলি যায় তেনেকুৱা ধৰণৰ গতিকে বিধানসভাৰ ক্ষেত্ৰত হ'ল আমি কাৰণ এইটোই আমাৰ দেশখনৰ ভৱিষ্যত নাগৰিকৰ ভৱিষ্যত ইয়াত যি আমি আলোচনা কৰিম সেইটোৱে কাৰ্যক্ষেত্ৰত মানে
কি কয় ব্যৱহৃত হয় গতিকে তাত খুব সুস্থভাৱে সবে আলোচনা কৰিব লাগে আৰু সবে নিজৰ অনুভৱ আৰু নিজৰ যি অভিজ্ঞতা আৰু নিজে মানে অধ্যয়ন কৰি ফেলে জীৱৰ বিষয়টোত মানে তেওঁ মানে কি কয় যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সংযোজন কৰিব লাগে বা কোনটো বা আপোনাৰ ডিলিট কৰিব লাগে বুলি ভাবে হেতু ভালদৰে উপস্থাপন কৰিব লাগে গতিকে বিধানসভাই আমাৰ মূল মানে সরকার জাস্ট কার্যকরীহে করে কিন্তু সিদ্ধান্ত বিধানসভাত এটা সরকারে ক্যাবিনেটত তেওঁলোকে সিদ্ধান্ত লোৱাৰ পিছত হেতু আপোনাৰ বিধানসভাত আনিবই লাগিব আৰু বিধানসভাৰ প্ৰত্যেকজন সদস্যৰে অধিকাৰ আছে সেই ইয়াৰ ওপৰত ৰাইজৰ মানে ভাল বেয়া এফেক্ট কি হ'ব পাৰে আৰু ৰাজ্যখনৰ কাৰণে মানে কিমান মানে ভাল হ'ব বা তাত আৰু বেছি ভাল হ'বৰ কাৰণে কি ধৰণৰ পদক্ষেপ ল'লে ভাল হয় এইবোৰ কথা প্ৰত্যেকজন বিধায়কে তাত ৰাখিব পাৰে আৰু হেতুলৈ চৰকাৰে মানে তাতে প্ৰত্যেকজন বিধায়কৰ কোৱা কথা লৈ ফেলে তেওঁলোকৰ সিদ্ধান্তৰ ক্ষেত্ৰত কিছু সংশোধন কৰিব পাৰে যেনেকৈ বিলবিলাকত আপোনালোকে হয়তো দেখিছে এইবাৰো বহুত বিলত মানে তাত চৰকাৰে মানে তাতে মানি লৈছে মানে অপজিশনৰ যিবোৰ মানে কথা আছে কিছুমান তাতে সব মানি লৈ ফেলে সংশোধন হৈছে কিন্তু শাসক বিৰোধী বিভিন্নজন বিধায়কক দেখিবলৈ পোৱা যায় এই যিবিলাক কথা বতৰা সাংবিধানিক শব্দবিলাক পৰিহাৰ কৰি কেতিয়াবা কথা বতৰাবিলাক পাহৰি তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয় আৰু সেই কথাবিলাকে যিসকল লোকে বিধানসভা প্ৰত্যক্ষ কৰে তেওঁলোকক প্ৰভাৱিত কৰে গতিকে এই শব্দৰ ক্ষেত্ৰত বহু বিধায়কক আমি দেখিছোঁ নক'বলগীয়া কথা কিছুমান নিশ্চয়কৈ সেইকাৰণে আমাৰ ব্যৱস্থা আছে যে এক্সপেনশ্যন আমি ৰেকৰ্ডত নাৰাখোঁ যেতিয়াই অভিযোগ আহে যে সেইটো এটা আনপাৰ্লিমেণ্টাৰী ৱৰ্ড আৰু সেইটো কথা মানে ইয়াত মানে ব্যৱহাৰ কৰাটো উপযুক্ত হোৱা নাই তেতিয়া আমি ৰেকৰ্ডবোৰ আমি চাই ফালে সেইটো গোটেই এক্সপেনশ্যন কৰিবলৈ দিয়া হয় বাট মানে কৰিবলৈ দিয়া হয় কিন্তু আজিকালি যেহেতু লাইভ টেলিকাষ্ট হয় যদিও মানে আমি ড্ৰপ আউট কৰোঁ অলৰেডি সেইটো গুচি গ'ল ৰেকৰ্ডিং হ'ল মানে সেইবোৰ থাকি যায় নহ'লে বহুত কথাই আগতে গম পোৱা নাছিলে কিন্তু আজিকালি কোনো কথাই আমি লুকাই ৰাখিব নোৱাৰোঁ কেইজনমান বিধায়ক আমি দেখোঁ অখিল গগৈ চেয়াৰমান আলী আন বিধায়কসকলতকৈ বেছিকৈ এক্সপেল কৰিবলগীয়া হয় তেওঁলোকক প্ৰায়ে ওলাই আহি আমি দেখোঁ বাহিৰত তেওঁলোকে প্ৰতিক্ৰিয়া দিয়ে যে মোক উলিয়াই দিছে এক্সপেল কৰিছে পক্ষপাতৰ অভিযোগ উত্থাপন প্ৰতিবাদো কৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰিছে চেয়াৰমানে কেতিয়াবা বহি প্ৰতিবাদ কৰিছে সেই পৰিৱেশসমূহ যে হয় কি ক'ব তেনে বিধায়কসকলক কিয় এক্সপেল কৰিবলগীয়া হয় বা প্ৰচিডিউৰটো কি নাই চোৱা যেতিয়া বিধানসভা মানে চলি থাকোঁতে কোনোবা এজন বিধায়কে যদি তাত মানে কোনো ৰুলিংটো মানিব নোখোজে আৰু তাৰ কাৰণে যদি বিধানসভাৰ আলোচনাত ব্যাঘাত মানে জন্মোৱা হয় আৰু সেইটো যেতিয়া বাৰে বাৰে হৈ থাকে তেতিয়া এজন সদস্যৰ কাৰণে এটা বিধানসভাৰ সময়টো নষ্ট হ'ব নোৱাৰে আৰু গুৰুত্বপূৰ্ণ বিষয় আলোচনাটো ডিষ্টাৰ্ব হ'ব নোৱাৰে এতিয়া এজন অধ্যক্ষৰ কাৰণে বিধানসভা চলাই লৈ যোৱাটো দায়িত্ব অকলে আৰু অকলে যেতিয়া চলাই যাব লাগে বিধানসভাটো তেতিয়াহ'লে বিধানসভাৰ পৰিৱেশটো ধৰি ৰাখিবৰ কাৰণে কোনোবাই যদি তাত ইৰিলিভেণ্ট কথা মানে যিটো নেকি বিষয়বস্তুৰ লগত সম্পৰ্ক নাই আৰু যিটো বিষয় মানে তেওঁ অন্য দিনতো অন্য জেগাতো মন্ত্ৰীক তেওঁ সুধিব পাৰে মন্ত্ৰীক ক'ব পাৰে আৰু য'ত মন্ত্ৰীৰ হাতত তথ্য নাথাকে সেইটোকে যদি জবৰদস্ত 5 মিনিট 10 মিনিট ক'ব খোজে তেতিয়া বিধানসভা এটা মানে যিটো পৰিৱেশত আলোচনা হ'ব লাগে সেইটো হ'ব নোৱাৰে তেতিয়া আমাৰ যেটো রুল আছে সেই রুল মতে অধ্যক্ষই মানে সাসপেন্ড কৰিব পাৰে নিশ্চিত ৰূপত আৰু এনে ধৰণৰ কথাও আহে যে অধ্যক্ষই বিধানসভাৰ অধ্যক্ষই চৰকাৰৰ পক্ষ লয় নেকি সমান্তৰালকৈ প্ৰশ্ন উঠে বিটিআৰৰ কথা তেওঁ বিধায়ক তেওঁ মন্ত্ৰী হ'ব বিচাৰে নেকি এনে ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হয় আমি সেই আমাৰ সৈতে উপস্থিত থকা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰো কিবা প্ৰশ্ন থাকিব পাৰে আমি সেই বিষয়েও তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু এতিয়া যি কম হসা কমত কাৰোবাৰ আছে অধ্যক্ষমহোদয় আপোনাক স্বাগতম জনাইছোঁ বিটিআৰ চুক্তিয়ে বৰভূমিত কিদৰে সামগ্ৰিকভাৱে উন্নয়ন বিকাশ কৰিব যদি এই সম্পৰ্কে আপোনাৰ পৰা অলপ মন্তব্য জানিব বিচাৰিম এতিয়া যেটো বিটিআৰ চুক্তি এটা চুক্তিটো জাস্ট এটা মানে কি কয় আপোনাৰ বুজা পৰা আৰু এটা কমিটমেন্ট গতিকে সেই হিচাপে যিমানখিনি চুক্তি হৈছে মানে বিটিসি এলেকাত আজিলৈকে প্ৰায় মানে আপোনাৰ কাৰ্যকৰী হৈ আহিছে ধুনীয়াকৈ মইতো দেখোঁ যে যিমানবোৰ চুক্তি হয় সেই চুক্তিৰ ভিতৰত বড়ো চুক্তিটোৱে বেছি ভালকৈ ৰূপায়ণ হৈ আহি আছে আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নিৰ্বাচন হৈ ফালে ইয়াত এটা ৰাইজৰ নিৰ্বাচিত এটা চৰকাৰ আজি তাত গঠন কৰা হয় আৰু এই চৰকাৰখনক আমাৰ সংবিধানখনে আৰু আমাৰ ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে যথেষ্ট ক্ষমতা প্ৰদান কৰিছে
ৰাজ্য চৰকাৰৰ নিচিনাই মানে বড়োলেণ্ডৰ চৰকাৰটো এতিয়া চলি আছে তাত যিটো চিফৰ ভূমিকা যাক এতিয়া CEM বুলি কৈছে চিফ এক্সিকিউটিভ মেম্বাৰ আগতে চিফ বুলি কোৱা হয় তেওঁৰ ভূমিকা মুখ্যমন্ত্ৰীৰ সমান BTCৰ ভিতৰত গোটেই মানে পাৱাৰটো তেওঁকে দিয়া হৈছে বাকি যিসকল এক্সিকিউটিভ মেম্বাৰ তেওঁলোকৰ ভূমিকাটো মন্ত্ৰীৰ নিচিনা তাতে আৰু তেওঁলোকৰ ষ্টেট মিনিষ্টাৰ ষ্টেটাছ দিয়া হৈছে CEMক আপোনাৰ কেবিনেট মানে ষ্টেটাছ দিয়া হৈছে তাত স্পিকাৰ আছে মোৰ নিচিনা তেওঁ কেবিনেট মানে ষ্টেটাছ কেবিনেট ৰেংকৰে আছে আৰু তাতে বিধায়িনী প্ৰক্ৰিয়াটো মানে অসমৰ বিধানসভাৰ নিচিনাই তাতে আৰু তাত সম্পূৰ্ণভাৱে যিখিনি পুঁজি দিয়া হয় বাজেটত সেইটো পপুলেশ্যন ৰেচিঅ'ত দিয়া হয় যে BTC অঞ্চলত যিমান পপুলেশ্যন অসমৰ টোটেল বাজেটৰ পৰা সেই মানে সেইখিনি ডেভেলপমেণ্টৰ কামৰ কাৰণে সেইখিনি পুঁজি তাত প্ৰয়োগ হ'ব আজিৰ তাৰিখত প্ৰায় আপোনাৰ কি কয় 1000কৈ বেছি কোটি টকা প্ৰায় 1200 ওচৰা-ওচৰি কোটি টকা এইবাৰৰ বাজেটত দিছে আগতে 800 850 কোটি টকা BTCক দি দিয়া হৈছে সেইখিনি পইচাটো BTCৰ নিজৰ মানে কৰ্তৃত্বত তেওঁলোকে কি পাৰপাছত খৰচ কৰে সেইটো তেওঁলোকৰ ইয়াৰ চেংচনিং অথৰিটিও তেওঁলোকে যদি 50 কোটি টকাৰ প্ৰজেক্ট লয় সেইটোও তেওঁলোকে চেংচন কৰিব পাৰিব তাত অসম চৰকাৰৰ একো হাত নাথাকে এই টেকনিক্যাল এডুকেশ্যন বাদ দি ফালে ইঞ্জিনিয়াৰিং এইবিলাক বাদ দি ফালে জেনেৰেল কলেজ মানে চায়েন্স কমাৰ্চ আৰ্টছ সেইটো আপোনাৰ গ্ৰেজুৱেটলৈকে সেইটো টোটেলি BTC এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট BTC PWD ডিপাৰ্টমেণ্ট BTC হেল্থ ডিপাৰ্টমেণ্ট BTC গোটেইটো BTC গতিকে এতিয়া মানে নিৰ্ভৰ হয় উন্নয়ন বুলি ক'লে গোটেই কৰ্তৃত্বটো দি দিয়া হৈছে এতিয়া মাত্ৰ পলিচি কি ল'ব আৰু সেই পুঁজিবিলাক কেনেকুৱা ব্যৱহাৰ কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন আঁচনিবিলাকৰ ৰূপায়ণ কৰাৰ কৰ্তৃত্ব BTCক দিয়া হৈছে আজি জল জীৱন মিছনেই হওক নেশ্যনেল হেল্থ মিছনেই হওক সৰ্বশিক্ষা অভিযানেই হওক বা এগ্ৰিকালচাৰ ছেক্টৰ আমাৰ মানে PNRD পঞ্চায়তী মানে ৰাজ ব্যৱস্থাৰ জৰিয়তে যিমান বৰ কেন্দ্ৰ চৰকাৰৰ পুঁজি আছে সেই পুঁজিবিলাক যদিও কেন্দ্ৰ চৰকাৰৰ কিন্তু আঁচনি ধৰিব BTCয়ে ডিজাইন বনাব BTCয়ে আৰু ইমপ্লিমেণ্ট কৰিব BTCয়ে গতিকে গোটেই অথৰিটিটো BTC গতিকে BTCৰ উন্নয়নৰ ক্ষেত্ৰত মই ভাবোঁ এই চুক্তিখিনিয়ে যথেষ্ট আৰু সুবিধা দিছে কিন্তু আমি কিমান ইয়াৰ ওপৰত মানে ভাল ষ্ট্ৰেটেজি ল'ব পাৰোঁ পলিচি ল'ব পাৰোঁ ইয়াৰ ওপৰত নিৰ্ভৰ হ'ব সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈ আহিছে যে টকা পইচা যিমানখিনি দিয়া হয় য'ত খৰচ কৰিব লাগে তাত খৰচ কৰা নহয় হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ কথাই কওঁ শেহতীয়াকৈ প্ৰমোদ বড়ো চৰকাৰৰ কথাই কওঁ অধ্যক্ষ পদৰ পৰা যদি আঁতৰি আপুনি চাই বড়োভূমিৰ পৰা এজন নেতা আজি অসমখনক প্ৰতিনিধিত্ব কৰিছে কি দেখিছে এই যিবিলাক অভিযোগ উত্থাপন হয় সময়ে সময়ে কাম কৰিলেতো তেনেকুৱা ধৰণৰ অভিযোগ বা কিবা এটা হ'ব যিখিনি আমি কাম কৰিলে তাৰ বেয়া ভাল আৰু বেয়া দুটা দিশটো মানুহে ক'বই কিন্তু মই কৈছোঁ কি যিটো তাত বড়ো চুক্তিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই অঞ্চলৰ ৰাইজৰ কাৰণে যিখিনি দিছে আৰু এই অঞ্চলৰ ৰাইজক যি কৰ্তৃত্ব প্ৰদান কৰিছে যে ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ীয়ে সিদ্ধান্ত ল'ব পাৰিব পলিচি ল'ব পাৰিব কাম কৰিব পাৰিব এতিয়া সেইকাৰণে মই কৈছোঁ এই গোটেইটো নিৰ্ভৰ কৰিব এতিয়া বড়োলেণ্ড চৰকাৰ যিবিলাকে চলাই থাকিব মাজে সময় কাৰণ পাৰ্মানেণ্টটো নহয় ইলেক্টেড বডি ৰাইজে যাকে দায়িত্ব দিয়ক মানে তেওঁলোকৰ পলিচিৰ ওপৰত নিৰ্ভৰ হ'ব যে উপযুক্তভাৱে তাত যিখিনি ৰাইজৰ কাৰণে দৈনন্দিন জীৱনত দৰকাৰ সেই পলিচিটো মানে লোৱাৰ ক্ষেত্ৰত কিমান সক্ষম হ'ব ৰাজ্য চৰকাৰ যেনেকৈ আজি মানে ইয়াক ইমপ্লিমেণ্ট কৰি আছে একে ধৰণৰ মানে BTC চৰকাৰো ইমপ্লিমেণ্ট কৰি আছে এতিয়া আঁচনি বাছনিৰ ক্ষেত্ৰত উপযুক্তভাৱে যি জাগাত আছে মানে প্ৰয়োজন আৰু যেনেকুৱা ডিজাইনৰ প্ৰয়োজন মানে সেইটো সঠিকভাৱে যদি হৈ যায় মই ভাবোঁ তেতিয়া সবে সন্তুষ্ট হ'ব আৰু সবৰে সমস্যা সমাধান হ'ব গতিকে আমি সিস্টেমটো দগ দিব নোৱাৰোঁ চৰকাৰে যিখিনি দিছে আমি দগ দিব নোৱাৰোঁ আৰু সংবিধানিক এইটো কাৰো মানে নিজৰ ইচ্ছামতে নচলে সংবিধানে এই অধিকাৰটো দিছে 6 শিডিউলটো হ'ল সংবিধানিক এটা প্ৰভিজন ব্যৱস্থা একেটাই কথা যে BTR এটা সময়ত আছিল হাগ্ৰামা মহিলাৰীৰ দখলত এতিয়া প্ৰমোদ বড়োৰ দখলত কিন্তু শেহতীয়াকৈ যদি আমি চাওঁ তেতিয়াহ'লে BTRৰ যি ৰাজনীতি সেই ৰাজনীতিৰ পথ কিছু পৰিৱৰ্তনৰ ক্ষেত্ৰত কেইবালানিও মই সামগ্ৰিকভাৱে যেটো চলি আছে চৰ্চা হিটোৰ কথা কৈছো কেইবালানি বৈঠক অনুষ্ঠিত হৈছে একালৰ চিৰবৈৰী UPPL আৰু BPFৰ মাজত তাৰ মাজতে কিন্তু চৰ্চা হৈছে যে এই গুটেই BPF আৰু UPPLৰ মাজৰ যি মিত্ৰতা বা বিজেপিক তাৰ পৰা আতৰাই স্থায়ীভাৱে তেওঁলোকে চৰকাৰ কৰাৰ এই গুটেই যি মিত্ৰতা তাৰ মাজৰ আধৰুতা গুৰিধৰুতা মানুহজন বিশ্বজিৎ দৈমাৰী
আমাৰ দেশখন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াটোৱে ৰাজনীতিক প্ৰক্ৰিয়া এইটো আমি ইউনিভাৰ্চিটি ডিগ্ৰী লয় কাৰোবাৰ চাৰ্টিফিকেটত আমি দেশ চলোৱাৰ দায়িত্ব কোনেও নাপায় আৰু কাকো চাৰ্টিফিকেট চাই পেলাই দিয়া নহয় সেইটো হ'ল ৰাজনীতিকভাৱে মানে দায়িত্ব অৰ্পণ কৰা হয় আৰু ইয়াৰ চিষ্টেমটো হ'ল নিৰ্বাচন গতিকে এই নিৰ্বাচনৰ দ্বাৰা বিভিন্ন ৰাজনীতিক দলবিলাক আৰু কোনোবা আমাৰ দেশখনে ইমানে মানে স্বাধীনতা দিছে আমি ইমানে মানে কি কয় মানে ইণ্ডিপেণ্ডেণ্ট আমি ইণ্ডিভিজুৱেলিও নিৰ্বাচন খেলিব পাৰোঁ গতিকে এই নিৰ্বাচনটোৰ দ্বাৰা ৰাইজে যাক নিৰ্বাচিত কৰিব তেওঁলোকে চলাব কিন্তু প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তি ৰাজনৈতিক দল যেতিয়াই নিৰ্বাচন আহিব তেতিয়াই চবে ইয়াৰ কাৰণে মানে চিৰিয়াছ হ'ব খুব গুৰুত্ব সহকাৰে ল'ব কাৰণ সেইটো এটা খেতিৰ নিচিনা মানে ৰাজনৈতিক ব্যক্তিসকলৰ কাৰণে যদি খেতি বুলি কয় তো নিৰ্বাচন হ'ল ছিজন তেতিয়া সব কাম বাদ দি পেলাই 2-3 মাহ 4 মাহ পুৰা ৰাইজৰ লগত সম্পৰ্ক মানে গঢ়ি তোলা আৰু লগতে নিজে যদি অকলে নোৱাৰিব বুলি ভাবে তেতিয়া কাৰোবাৰ লগত বন্ধুত্ব স্থাপন কৰা যাক আমি এলায়েন্স বুলি কওঁ তেনেকুৱা ধৰণৰ মানে কি কয় আপোনাৰ উদ্যোগ ল'বই যেহেতু নিৰ্বাচন আহিছে গতিকে বিটিচিৰ ক্ষেত্ৰত নাঙল আছিলে মই যদি কওঁ যে নাঙলে মাটি চহালে ট্ৰেক্টৰে মাটি চহালে মাটি চহোৱাৰ পিছত বিজেপিয়ে পদুম ফুল ফুলাব নে ট্ৰেক্টৰ বিজেপি এলায়েন্স হৈ একেলগে আকৌ মাটি চহাব নাই আপুনি উদ্যোগ লৈছে সবেতো অকল পদুম ফুলাই নহয় কিবা যদি ফল ফলাবও পাৰে এটা জবাও হ'ব পাৰে খেতি অকল পদুম ফুল নহয় ৰাজনীতিত সবে কি কয় সুযোগ সন্ধানত থাকে মানে সবে এটা অপৰচুনিটিটো চাই থাকে যে আমি ক'ত কেনেকৈ কি সুবিধাটো ল'ব পাৰোঁ গতিকে বিজেপি আজিৰ দিনটোত বিটিচি এলেকাটো এটা প্ৰাসংগিক বিষয় হৈছে এটা ৰাজনীতিক দল য'ত আগতে তেনেকুৱা ধৰণৰ নাছিলে এতিয়া ৰাজনীতিকভাৱে তাতে ভাৰতীয় জনতা পাৰ্টি দল যিহেতু গ্ৰ' হৈ আছে আৰু সেইকাৰণে সদায় ভাৰতীয় জনতা পাৰ্টি দলৰ পৰাও নিৰ্বাচন খেলাৰ কথাটো কৈছে যেহেতু নিৰ্বাচন খেলাৰ কথাটো কৈছে মানুহে এতিয়া আগতে যদিও বিপিএফ ইউপিপিএলৰ কথা পাতি আছিল এতিয়া বিজেপিৰো কথা পাতিবলৈ আৰম্ভ কৰি মানে এতিয়া বিশ্বজিৎ দৈমাৰী এবাৰ ভোটে যাব নেকি আকৌ বিটিআৰলৈ না যোৱা নযোৱা সেইটোতো আমাৰ ৰাজনীতিত দলে কয় আৰু দলৰ আমাৰ কি কয় হাইকমাণ্ড বুলি কয় ওপৰ লেভেলত যেটো আমাৰ পলিচি মেকিং বডি থাকে তেওঁলোকে নিৰ্ণয় কৰে কোন ব্যক্তিক ক'ত বহাই ফালে মানে কৰিব এটো অকল সুযোগৰ কথাহে এতিয়া পাতি আছে কিন্তু আমাৰ পাৰ্টি এনেকৈ দিব পাৰে যে বিশ্বজিৎ দৈমাৰীক আৰু কোনো প্ৰতিৰোধ ৰাখিব নালাগে তেনেকুৱা সিদ্ধান্ত ৰাজনীতিত আহি যায় অধ্যক্ষ আতৰাই মন্ত্ৰী হোৱাৰ মন নেকি অধ্যক্ষ আতৰাই মন্ত্ৰী দিলে আপোনাৰ নাই চোৱা এইটোতো নিজৰ মন মতে হ'লেতো দুনিয়াত একো প্ৰব্লেমে নাছিলে আপোনাৰ মন্ত্ৰী হোৱা তাৰমানে মন মতে বুলি কৈছে আপুনি নাই মই কৈছোঁ মানুহে ভাবাৰ নিচিনা ৰাজনীতিত একো নহয় এতিয়া মই কি কয় মোক আজি আমাৰ দলৰ পৰা বিধায়ক হোৱাৰ পিছত অধ্যক্ষৰ পদ মোক মানে চম্ভালিবলৈ দিছে এইটো বহুত ডাঙৰ দায়িত্ব বহুত গধুৰ দায়িত্ব ইয়াৰ পিছত আৰু মানে কিবা যদি লবৰ কথা কয় আৰু তাতকৈতো বেয়া একো থাকিব নোৱাৰে সংসদীয় গণতন্ত্ৰ চলি থাকিব বিটিচি কোনে চলাব সেই বিষয়সমূহ নিৰূপণ হ'ব নিৰ্বাচনত অনুষ্ঠান আমি চলাই যাম তাৰ পূৰ্বে জি কম সঁচা কম নামৰ এই সুন্দৰ অনুষ্ঠানটিত আপোনালোকৰ সৈতে একেলগে উপস্থিত হ'বলৈ পাই মই নথৈ সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ মোৰ মানে প্ৰশ্নটো হ'ল আপোনাৰ প্ৰতি যে বড়োভূমিত থকা অবড়ো লোকসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি বিশেষ ভূমিকা লৈছে চাগে আপোনালোকে সেই বিষয়ে অলপ জনাব নেকি বাৰু জানিব বিচাৰিছোঁ খুব সুন্দৰ প্ৰশ্ন চোৱা বড়োলেণ্ডত মানে বড়োলেণ্ড যেটো টেৰিটৰি কাউন্সিল এৰিয়া বড়োলেণ্ডত আমাৰ মানে কিছুমান বিষয়বিলাক এনে মানে চলি থাকে কিন্তু আচলতে তাত মানে বড়ো আৰু নন বড়ো ট্ৰাইবেল নন ট্ৰাইবেল তাৰ মাজত কোনো পাৰ্থক্য নাই সবৰে অধিকাৰ সমান ৰাজনীতিকভাৱেও অৰ্থনৈতিকভাৱেও সামাজিকভাৱেও সব ক্ষেত্ৰতে অকল তাত মানে এটাই মানে বিশেষ মানে তাত উল্লেখ আছে যে বড়ো জাতিৰ ভাষা কলা সংস্কৃতি এইটো ক্ষেত্ৰত বিশেষ তাত মানে আপোনাৰ উল্লেখ আছে যে সেইবোৰ তাত মানে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব পাৰিব তাত প্ৰিজাৰ্ভ কৰিব পাৰিব তাত প্ৰমোশ্যন কৰিব পাৰিব আৰু সেইটো পাৰপাছতে এই বিটিচিখন গঠন কৰিছে কিন্তু তাৰ বাদে মাটি বাৰীৰ ক্ষেত্ৰত বহুতো কথা ওলাই মাটি বাৰীৰ ক্ষেত্ৰত তেনেকুৱা একো নাই এটাই তাত বাঢ়িছে সেইটো হ'ল জনজাতি মানুহৰ মাটি সাধাৰণ শ্ৰেণীৰ মানুহৰ তাত ট্ৰেন্সফাৰ নহ'ব যদি কোনোবা জনজাতিৰ মানুহত ম্যাদি আছে তাক বাদ দি ফালে বিশেষ মানে কাৰো মানে একো তেনেকুৱা ধৰণৰ নাই মাত্ৰ বিটিচি বাহিৰৰ পৰা যদিও বড়ো মানুহ হয় তথাপিও সি বিটিচিৰ মাটি কিনিব নোৱাৰে
মানে ব্ৰিটিছৰ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে ইভেন জনজাতি হ'লেও এই মাটি কিনিব নোৱাৰে আৰু হেতুৰ কাৰণে সবতকৈ লোকচানটো জনজাতিসকলৰ হ'বলৈ গৈ আছে যে তেওঁলোকৰ মাটি বাৰী এতিয়া মানে কি কয় ব্যৱসায়ী লোকসকলক বিক্ৰী কৰিব নোৱাৰে সেইকাৰণে দাম নাপায় কিন্তু অবড়ো লোকসকলৰ মাজত এই বিষয়টোক লৈ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই গোটেই প্ৰতিক্ৰিয়াটোৰ অংশ হিচাপে নৱসৰণীয়া সাংসদ হৈছে গতিকে কিবা এটা বিষয়টো আছে নিশ্চয় আন্দোলন বিভিন্ন সময়ত হোৱা দেখিবলৈ পোৱা যায় যে ভূমিৰ অধিকাৰ লাগে ভূমিৰ অধিকাৰ সুৰক্ষিত নহয় কলিতাসকলে দীৰ্ঘদিন ধৰি তাত হাহাকাৰ কৰি আছে কি আচলতে কথাবিলাক নাই তেনেকুৱা ধৰণৰ মানে মই ক'লোঁ যে 6 শিডিউলটোত যিটো প্ৰভিজন আছে আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মানে মই অনুৰোধ কৰিছোঁ যে সংবিধানৰ 6ষ্ঠ অনুসূচীত অলপ BTCৰ ক্ষেত্ৰত যিটো এক্ট আছে সেইটো এক্টটো পঢ়িব তাত তেনেকুৱা একো নাই তাত হয় BTC হোৱাৰ লগে লগে কিছুমান মানে নতুন নতুন নিয়মবিলাক হৈছিলে যে আপুনি মাটি কিনিলে গুৱাহাটীটো পাৰমিশ্যন ল'ব লাগিব ক'ৰবাত কিবা কৰিব লাগে কিন্তু BTCত কি প্ৰব্লেম হৈছিলে যে গুৱাহাটী ডিচিবিলাক মানে BTCত DC SDO বিলাকৰ একো মাটি বাৰীৰ ক্ষমতা নাই মানে তাত BTCত সেইটো বাহিৰত BTCৰ পাৰভিহৰ বাহিৰত ৰাখিছিলে আৰু তাৰপিছত আপোনাৰ মানে কি কয় এইটো লেণ্ড এণ্ড ৰেভিনিউ বিভাগটো BTCক দিয়া হৈছে আৰু BTCক দিয়া হিচাপে কি হৈছে যে গোটেই BTCৰ এতিয়াতো 5টা জিলা হ'ল এই 5টা জিলাৰ পাৰমিশ্যন গোটেইটো BTCৰ ছেক্ৰেটাৰিয়েটে কৰিব লাগে আৰু যেতিয়া BTCৰ ছেক্ৰেটাৰিয়েটে কৰিব লাগে তেতিয়া ওদালগুৰি বা বাক্সা তেনেকুৱা যিবিলাক আগত দৰঙৰ পাৰ্ট আছিলে নলবাৰীৰ পাৰ্ট আছিলে এতিয়া গড়েশ্বৰটো কামৰূপৰ পাৰ্ট আছিলে তেওঁলোকৰ কাম ৰঙিয়াতে হৈছিলে আৰু ওদালগুৰিৰ মানে কামখিনি ওদালগুৰিতে হৈছিলে তাৰপিছত মানে কি কয় আপোনাৰ নলবাৰীত হৈছিলে বাক্সাৰ কামবিলাক কামৰূপৰ কামবিলাক মানে নলবাৰীত হৈছিলে আপোনাৰ চালবাৰী মানাছ পালৰটো মানে বৰপেটাত হৈছিলে কিন্তু সেই গোটেই কামবোৰ কোকৰাঝাৰত যাব লাগে আৰু 5টা জিলাৰ এই মাটি বাৰীৰ মানে ফাইল চাওঁতে ক'ৰবাত মানে লেহেমীয়া হৈ যায় কিবা এটা ক্লিয়াৰিফিকেশ্যন হ'ব নোৱাৰে ছাফিচিয়েণ্ট অফিচন আগতে সেইটো এটা ইছ্যু অহাৰ পিছত মানুহে ভাবিছিলে কি BTC হোৱাৰ কাৰণে এই ঝামেলাটো হৈ গ'ল 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল কিছুমান মানে ৰাজনৈতিকভাৱে সেইটো প্ৰচাৰ কৰা হৈ গ'ল যে নন বড়ো মানুহৰ কাৰণে মাটি বাৰীৰ অধিকাৰ নাই মানে এই যে জনজাতি মানুহৰ মাটিটো কিনিব নোৱাৰে কিনিবতো পাৰে কিন্তু ট্ৰেন্সফাৰ নহ'ব মানে কিনিব নোৱাৰে তো এইবোৰ কথা লৈ ফালে এইটো জেনেৰেলাইজ কৰা হৈ গ'ল যে মাটি বাৰীয়ে কিনিব নোৱাৰে কোনোবাতো ইমানলৈকে প্ৰচাৰ কৰিলে যে নিজৰ মাটি ল'ৰা ছোৱালীক দি যাব নোৱাৰে গতিকে সেইটো লৈ ফালে বহুত প্ৰচাৰ হৈছিলে কিন্তু সেইটো নাই কিন্তু হয় এতিয়া মাটি ট্ৰেন্সফাৰ কিবা কিবি ম্যাদী মানে সেইবিলাক কৰাৰ ক্ষেত্ৰত মানে যথেষ্ট লেহেমীয়া হৈছে আৰু সেইটো এডমিনিষ্ট্ৰেটিভ লাইনটোত এতিয়া পলিচি এটা ল'ব লাগিব সহজ যে ওদালগুৰিৰ মানুহে কোকৰাঝাৰ নোযোৱাকৈ তেওঁলোকৰ লোকেল অফিচতে কেনেকৈ মাটি বাৰীৰ কিনা বেচাৰ মানে পাৰমিশ্যনটো হ'ব পাৰে আৰু প্ৰশ্ন আছে কিবা আমি জানিম পৰিচয়টো জানিম প্ৰশ্নটো জানিম হয় নমস্কাৰ মই জুনেইদ হুছেইন গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ পোনপ্ৰথমে NKTV যি অনুষ্ঠান আৰম্ভ হৈছে যি কম সঁচা কম তাত আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ আৰু আমি নিথৈ আনন্দিত হৈছোঁ যে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ওচৰৰ পৰা পাইছোঁ আমাৰ মনত বহুতো প্ৰশ্ন উদয় হৈ থাকে তাৰে এটা প্ৰশ্ন হ'ল যে বিধানসভাত আজিকালি আমাৰ যিসমূহ মূল সমস্যা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূল সমস্যা হৈছে আমাৰ কলেজত বিশ্ববিদ্যালয়ত আন্তঃগাঁথনি ভাল নহয় প্ৰফেচাৰ কম নিযুক্ত হৈ আছে আনএমপ্লয়মেণ্টৰ এটা বহুত ডাঙৰ ইছ্যু আনএমপ্লয়ড বহুত ইউথছ আছে আমাৰ বৰ্তমান ৰাজ্যত এটা ডাঙৰ সমস্যা চলি আছে স্মাৰ্ট মিটাৰৰ সেইসমূহৰ ওপৰত কোনো ধৰণৰ আলোচনা হোৱা আমি দেখা নাপাওঁ যোৱা শৰৎকালীন অধিৱেশনৰ মই যিমানখিনি চালোঁ তাত এটাও নিউজ ভালকৈ এইসমূহ সমস্যাক লৈ নাছিলে বিশেষকৈ আনএমপ্লয়মেণ্ট ইছ্যুটো লৈ তাৰ ওপৰত অধ্যক্ষ হিচাপে আপোনাৰ তৰফৰ পৰা আমি ভাবোঁ যে কিবা এটা দায়িত্ব আছিল যে তাত আপুনি হস্তক্ষেপ কৰি আমাৰ যিবিলাক মূল সমস্যা তাৰ ওপৰত এখন স্পেচিয়েল ছেশ্যন বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা আয়োজন কৰক কিন্তু আমি আজিলৈকে তেনেকুৱা ধৰণৰ কোনো পদক্ষেপ আপোনাৰ পৰা দেখা নাপালোঁ নহয় মানে অলৰেডি পদক্ষেপ লৈছোঁ কিন্তু বিষয়টো যেতিয়া বিধানসভাত মানে বিধায়কসকলে আলোচনা এই আন্তঃগাঁথনি বা অন্যান্য যিটো দৈনন্দিন কিবা এটা সমস্যা হৈ আছে সেইটো ওপৰত যেতিয়া মানে আপোনাৰ মানে কোনেও উত্থাপন নকৰে তেতিয়া এইটো থাকি যায় নিউ এডুকেশ্যন মানে যেটো পলিচি আছে ইয়াৰ ওপৰত স্পেচিয়েল এদিনৰ কাৰণে মোৰ দিনটোত মই ডিছকাশ্যন লোৱাইছিলোঁ অনলি ডিছকাছ ষ্টেক হোল্ডাৰ্ছত মই মানে সবকে মানে আহ্বান কৰি দিছিলোঁ যাতে বিধায়কসকলক তেওঁলোকে অৱগত কৰে যে তেওঁলোকৰ প্ৰব্লেমবিলাক কি ইভেন মানে বহুত মানে কিবা ভাইচ চেঞ্চেলৰো আহিছে ইউনিভাৰ্চিটিবিলাকৰো তেনেকুৱা ধৰণৰ লৈছোঁ আৰু মই আপুনি যেহেতু ল ষ্টুডেণ্টছ মই অনুৰোধ কৰিব খোজোঁ আমি বিধানসভাত যিবোৰ মানে বিল আনো
সেই বিলবিলাক আমি মানে বিধানসভাৰ মানে যি দিনটোত আলোচনা কৰিব ইন্ট্ৰোডাকশ্যন হোৱাৰ আগতে আমি এইটো সাৰ্কুলেট কৰি দিওঁ এতিয়াতো ৱেবছাইটতো পাব আৰু তেতিয়া অলপ যদি আমাৰ সচেতন মানুহখিনিয়ে কোনোবা বিধায়কৰ ওচৰলৈ গৈ ফালে যদি ব্ৰিফিং দিব পাৰে তেতিয়া নিশ্চয়কৈ বিধানসভাত সেইবোৰ অলপ ফ্ৰুইটফুল হ'ব পাৰে গতিকে আমাৰ নাগৰিকৰ দায়িত্ব আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব আছে যিকোনো নাগৰিকৰ দায়িত্ব আছে চৰকাৰী যদি কিবা এটা নতুন আইন তাত মানে আনিব খোজে সংশোধন আনিব খোজে তেতিয়া সেইবোৰ চাই ফালে আৰু নতুন কি বিষয় এই বিধানসভাত আলোচনা কৰাটো প্ৰয়োজন বা চৰকাৰক এই ক্ষেত্ৰতো মানে ইয়াত যাহাতে মানে আপোনাৰ সংশোধন কৰি পালে তাত মানে ঘুমাই দিয়ে কিছুমান বিষয়টো আৰু যেটো অলপ মানে ভাল নহব অপকাৰ হ'ব বুলি ভাবে হেতু যাহাতে তাৰ পৰা এক্সক্লুড কৰি দিয়ে হেতু আমাৰ বিধায়কসকলক মানে ক'ব পাৰে আৰু যাহাতে বিধায়কে হেই মৰ্মে তেও যাহাতে আপোনাৰ এমেন্ডমেন্ট যাহাতে সাবমিট কৰে আৰু সেই দিনা তেও যাহাতে ফুটাপ কৰে আলোচনা কৰে আৰু তেতিয়া মই ভাবো তেনেকুৱা বিষয়বিলাক লাহে লাহে মানে চৰকাৰৰ দৃষ্টিত আহাৰ লগতে চৰকাৰৰ ইয়াৰ সমাধানৰ কাৰণে বিহতে ব্যৱস্থা ল'ব পাৰিব কিন্তু বিভিন্ন সময়ত এই বিধায়কৰ প্ৰসংগ যেটো উত্থাপন হৈছে সুস্থ আলোচনাৰ কথা উত্থাপন হৈছে বহু বিধায়ক উপস্থিত নাথাকে বহু মন্ত্ৰী উপস্থিত নাথাকে কেতিয়াবা এনেকুৱা হয় যে প্ৰশ্ন থাকে কিন্তু উত্তৰ দিবলৈ বিভাগীয় মন্ত্ৰীজনো নাথাকে তেনেকুৱাটো অধ্যক্ষ হিচাপে সমস্যা হয় আপোনাৰ ডেফিনেটলি সমস্যা হয় মইতো সবকে ৰুলিং দিওঁ দি বিধানসভাত সবে প্ৰেজেন্ট থাকিব লাগে আৰু বিধানসভাত কৈ ডাঙৰ এজন বিধায়কৰ কোনো এটা এজেন্ডা থাকিব নোৱাৰে কিন্তু এই ক্ষেত্ৰত অকল অধ্যক্ষৰ ওপৰত নিৰ্ভৰ কৰি নহব সমষ্টিৰ ৰাইজেও মানে বিধায়কক মানে সদায় এই কথাটো মানে কৈ থাকিব লাগে যে আপুনি বিধানসভাৰ সময়ত যাহাতে সদায় থাকি আমাৰ সমস্যাবিলাকৰ কথাটো যাহাতে তাতে আপুনি ৰাখে এতিয়া মই কমিটি মিটিংবিলাক এবসেন্ট কৰাটো মই মানে অলপ ষ্ট্ৰিক্ট কৰিছোঁ সবকে ৰিকুৱেষ্ট ষ্ট্ৰিক্ট ইয়াত ক'লেতো আৰু বেয়া কথা যে মই সবকে অনুৰোধ কৰিছোঁ সেইদিনা গোটেই কমিটিৰ চেয়াৰমেনক মই মানে মিটিং লৈছোঁ তাৰপিছত মই অনুৰোধ কৰিছোঁ যে আমাৰ কমিটিবিলাক তাৰমানে নিয়মটো কি চৰকাৰে বিধানসভাৰ পৰা যিবোৰ মানে ইমপ্লিমেন্ট কৰিবলৈ অনুমোদন লৈ ফেলে যায় সঠিকভাৱে হেতু হৈছে না হেতু বিধানসভাই চাই আমাৰ বিধানসভাত প্ৰত্যেকটা বিভাগক সাবৰ কাৰণে কমিটি আছে আৰু সেই কমিটিটোৱে এমএলএ কমিটিটোৱে প্ৰত্যেকটা জিলাত যাই ফালে তেওঁলোকে মানে মিটিং কৰে ডিপাৰ্টমেন্টৰ লগত আৰু পাব্লিকৰো তেওঁলোকে মানে মতামতটো লয় তাৰপিছত প্ৰেক্টিকেল ফিল্ডত আচলিটো মানে মানে কি কয় উপযুক্তভাৱে ইমপ্লিমেন্ট হৈছে না নাই যেনেকুৱা হ'ব লাগে এইটো চাই ফালে কোনোবা যদি গাফিলতি কৰে ইয়াৰ কাৰণে চৰকাৰক বিহিত ব্যৱস্থা ল'বৰ কাৰণে বা একশ্যন ল'বৰ কাৰণে হেতু মানে চৰকাৰক ৰিকমেন্ডেশন কৰি দিয়ে আৰু এইটো কমিটিয়ে যেতিয়া দিব চৰকাৰে একশ্যন ল'বলৈ বাধ্য এনেকুৱা এটা কথা বঞ্জিত আমি শুনো যে বিধানসভাৰ অধ্যক্ষই যি ক'ব খোজে তেওঁ কৈ দিয়ে তেওঁ সাধাৰণতে কোনো ধৰণৰ এটা আৱৰণ তেওঁ মুখত নাৰাখে তেওঁ মনৰ পৰা যিটো ভাবে বহুখিনি নিয়ন্ত্ৰণ কৰে কিন্তু তেওঁ কথাটো কৈ দিয়ে যেনেধৰণে ইয়াতে ষ্ট্ৰিক শব্দটো ওলালে কেতিয়াবা কিন্তু এনেকুৱা হয় আপুনি এনে ধৰণৰ কথা ক'বলৈ গৈ বিতৰ্কও হয় যদি আমি চাওঁ স্মাৰ্ট মিটাৰৰ কথা এগৰাকী শিক্ষাৰ্থীয়ে ক'লে বিদ্যুতৰ বিল বঢ়াৰ কথা ক'লে কেইটামান দিন আগতে কেইমাহমান আগতে বা কেইটামান দিন আগতে আপুনি কিন্তু এটা কথা কৈছিল সেইটো হৈছে যে যদিহে বিদ্যুতৰ বিল বেছি হৈছে তেতিয়াহ'লে ফেন কিয় লাগে গছৰ তলত আহক এই কথাটোৱে কিন্তু যথেষ্ট চৰ্চিত হৈছে ইয়াত অলপ মানে কথাটো গৈ বেলেগ ৰূপ লৈছে কথাটো তেনেকুৱা নাছিল স্পষ্ট কৰি দিয়ক আপুনি মোৰ সমষ্টিত সেই প্ৰশ্নটো আহিছিলে গতিকে মোৰ সমষ্টিত যেতিয়া মানে বিদ্যুতৰ বিল মানে বেছি হোৱাৰ কাৰণে ৰাইজে সমস্যাৰ সন্মুখীন হ'ল তো আমাৰ তাত যিবিলাক সাংবাদিক আছে মানুহখিনিও আছে তেতিয়া মোক সেই কথাটো খুদিছিলে আমি এতিয়া কেনেকৈ দিব পাৰিম বিল আমাৰ নিচিনা মানুহবিলাকে মই তেতিয়া উপদেশ এটা দিছিলোঁ যে উপায়টো নাই যে বিলটো কমাবৰ কাৰণে আমি কিছুমান উদ্যোগ ল'ব লাগিব যেনেকৈ মাজে সময় ফেনটো নচলাই ফালে আমি গছৰ তলতো বহিব লাগিব মাজে সময় এচিটো নচলাই ফালে আমি গছৰ তলত বহিব লাগিব যাতে কাৰেণ্টৰ বিলটো অকণমান কমি যায় কিন্তু মই এইটো সুৰত কোৱা নাই যে যদি দিব নোৱাৰে অমুক কৰ মই কৈছোঁ কি আমি জীৱনটো কেনেকৈ চলাই যাওঁ এই জটিল সমস্যাৰ মাজেদি কাৰণ বিল বঢ়োৱাটোতো উপায়টো নাই কি কাৰণত বিল বঢ়াইছে বিভাগে জানে এতিয়া আমাৰ অসমত সাফিচিয়েণ্ট আমি মানে কি কয় পাৱাৰ জেনেৰেট কৰিব পাৰা নাই গতিকে বেলেগৰ পৰা কিনা হৈছে যদি যিবিলাকে প্ৰডিউচ কৰিছে তেওঁলোকৰ কষ্টিং কিমান আৰু মানে ধেৰ ইউজ আজিকালি মানে এটা কাম কৰিলে ভাল হয় যে আমি সবে যাতে 7-8 বজাত শুই দিয়ে তেতিয়া ৰাতি যদি আমি লাইট নজ্বলাওঁ আমাক পাৱাৰ ইমান নালাগে কিন্তু আজিকালি কি হৈ গ'ল আমাৰ সন্ধিয়াহে আমাৰ সব মিলে নাই মই সেইকাৰণে মই ভাবোঁ ব্যক্তিগতভাৱে
যে আমি এতিয়া অসমৰ ৰাইজে অলপ সোনকালে শুই ৰাতিপুৱা বেছি সোনকালে উঠিব লাগে আৰু ৰাতি লাইট থকাৰ কাৰণে আমি দিন নিচিনা ভাবি থাকোঁ আৰু সেইটোৰ কাৰণে আমি 12টাৰ পিছতহে আজিকালি মানে শুবলৈ আৰম্ভ কৰে আৰু চবে খালি ডিনাৰহে ইনভাইট কৰে লাঞ্চো ইনভাইট কৰিব লাগে তেতিয়া বহুতখিনি মানে পাৱাৰ ইউজটো কমি যাব এতিয়া সেইটো আৰু কোনোবা মোক দগ ধৰিব ইয়াৰ উত্তৰ কিন্তু বিৰোধীও দিব আপোনাক কাৰণ ইয়াৰ আগতে আপুনি কওঁতে আপোনাৰ ঘৰৰ এচি দেখুৱাই বিভিন্নজনে কথা কৈছিলে না এতিয়া চৰকাৰী এচিটো আমাৰ নহয় সেইটো ৰাইজে ৰাতিপুৱাৰ পৰা মানুহ আহে যোৱাকালি বহি আছে এচিতে বহি আছে আৰু এচি যদি নাথাকে যোৱাই গালি দিব যে ইমান গৰম একো নাই গতিকে বিধায়ক হোষ্টেলতো তেনেকুৱা সমষ্টিৰ মানুহ আহে ড্ৰয়িং ৰুমত মানে যেতিয়া বহে তো এচিটো চলাই থাকে সেইটো চবৰ কাৰণে যেতিয়া আমি নামাতিলেও মানুহে আমাৰ ওচৰত আহিবলগীয়া হয় আৰু বহিব দিব লাগিলে শান্তিত গৰমত থাকিব পৰা আতিথ্য গতিকে উপায় নাই মানে বিধায়কসকলক বেয়া পালিও খং উঠিলেও আৰু বিধায়কটো এনেকুৱা বস্তু ইচ্ছা কৰিলে চবেই হ'ব পাৰে গতিকে মই ভাবোঁ মানে বিধায়কৰ সুযোগ সুবিধাবিলাক কোনো পাৰ্মানেণ্ট নহয় মিটাৰে যি দুখীয়া ব্যক্তিসকলক জুগুলা কৰিছে গতিকে স্মাৰ্ট মিটাৰ আপুনি ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ দিব নে ব্যৱহাৰ নকৰিবৰ বাবে পৰামৰ্শ দিব দ্বিতীয়টো প্ৰধান প্ৰশ্ন হৈছে আপুনি যিহেতু ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ শাসক পক্ষৰ একোজন সদস্য গতিকে যি ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈ গৈছে শ কোটি টকা বিনিয়োগ কৰি কিন্তু তাৰ যদি 50% বিনিয়োগ কৰিলে হ'লে আজি বানপানীৰ সমস্যা ৰোধৰ ক্ষেত্ৰত তেনে অসমখন আজি যি মুখ্যমন্ত্ৰী ডাঙৰ সপোন দেখিছে 5 নম্বৰ স্থানত নিয়াৰ সেই সপোন বাস্তৱিত ৰূপত সফল হোৱাত কিছু ক্ষেত্ৰত সফল হ'ল গতিকে এনে ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া বা পৰামৰ্শ হাতত ল'ব যে পৰৱৰ্তী সময়ত কিদৰে বানপানীৰ সমস্যা সমাধান কৰিব পাৰি তেওঁৰ দুটা প্ৰশ্ন এটা হ'ল স্মাৰ্ট মিটাৰ প্ৰসংগ স্মাৰ্ট মিটাৰ নোহোৱা কৰিবলৈ আপুনি ক'ব নেকি আৰু আন এটা হৈছে গুৱাহাটীত ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে কিন্তু বানপানীৰ সমস্যা এতিয়া সমাধান হোৱা নাই আৰু এটা প্ৰশ্ন আমি একেবাৰে লৈ লওঁ নমস্কাৰ ছাৰ মই গুৱাহাটী বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ এগৰাকী ছাত্ৰী মোৰ নাম হিমাক্ষী চৌধাৰী ছাৰ আজিকালি মানে দেখিব পৰা গৈছে যে মানে যিটো আমাৰ বিধানসভাত কিছু শিষ্টাচাৰ কমিব ধৰিছে যিহেতু অধ্যক্ষগৰাকী বিধানসভাৰ গুৰিধৰোতা আপোনাৰ ইয়াত কি মন্তব্য আছে মই জানিব বিচাৰিছিলোঁ চোৱা বিধানসভাৰ যিটো শিষ্টাচাৰৰ কথা মানে কৈ আছে এইটো চিটুৱেশ্যন লৈ ফালে আৰু বিভিন্ন বিষয়বিলাক লৈ ফালে মানে কি কয় চবে বিচাৰে যে নিজৰ ভাবাটো হ'ব লাগে আৰু তেওঁ উপস্থাপন কৰিব খোজে যে যিটো চৰকাৰে কৰিছে সেইটো ৰং আৰু যিটো মই মানে ভাবি আছোঁ মহিলা আইনটোত গ'লে সেইটো হ'ব পাৰে আৰু অধ্যক্ষ হিচাপে সদনত ময়ো বাৰে বাৰে কৈ আছোঁ যে এজনে আনজনটো শুনাৰ পিছত নিজৰ মানে কি কয় মতামত তৰ্ক কৰিব নালাগে বিধানসভাত একচুৱেলি তৰ্ক কৰিব নালাগে নিজৰ কথাটো তাত উপস্থাপন কৰিব লাগে কিন্তু এটা কি ভাল হ'ব নিশ্চয়কৈ যদি আপোনালোকৰ নিচিনা মানুহো ইণ্টাৰেষ্ট লৈ ফালে MLA হৈ আহে মন্ত্ৰী হয় মুখ্যমন্ত্ৰী হয় তেতিয়া বহুত ধুনীয়া হ'ব কাৰণ তোমালোকৰ মনটো ধুনীয়া এতিয়া যিটো নিজে উপলব্ধি কৰিছে যে বিধানসভা কেনেকুৱা হ'ব লাগে বিধায়ক কেনেকুৱা হ'ব লাগে আৰু এনেকুৱা ভাবি পৰা মানুহখিনিয়ে যদি আগুৱাই আহে ৰাজনীতিত তেতিয়া নিশ্চয়কৈ সেইটো আহি থকা দিনটোত হ'ব তাৰপিছত এটা আছে স্মাৰ্ট মিটাৰৰ কথা স্মাৰ্ট মিটাৰটো বিভাগে মানে যিমান পাৰে মনিটৰিঙৰ কাৰণে যে আপোনাৰ মেনুৱেল মই নাজানো মই টেকনিকেল পাৰ্চনো নহয় আৰু মই অধ্যক্ষ মই এক্সিকিউটিভটো মই নাচাওঁ আৰু কিছুমান কথাও মই ক'ব নাপায় যিহেতু মই এইফালে যাবই নোৱাৰোঁ গতিকে নিশ্চয় এতিয়া অভিযোগবিলাক আহিছে বিধানসভাটো আহিছে এতিয়া সেইদিনা দেখিছোঁ যে অখিল গগৈৰ ঘৰত মানে বিভাগে 2টা মিটাৰ লগাইছে গতিকে সেই 2টা মিটাৰৰ ডিফাৰেঞ্চটো কি আহে তেতিয়া নিশ্চয় মই ভাবোঁ মানে 1 মাহৰ ভিতৰত গম পোৱা যাব গতিকে মই ভাবোঁ ইয়াৰ সমাধান খুব 1 মাহ 2 মাহৰ ভিতৰতে মানে সিদ্ধান্তটো ল'ব পাৰিব আৰু এই সমস্যাটো সমাধান হ'ব এটাটো হ'ল ফ্লাইঅভাৰত কৈ বানপানীৰ মানে সমস্যাটো বেছি গুৰুত্ব সবটোৱে দৰকাৰ গুৱাহাটী যিবিলাকে অহা যোৱা কৰে জাম জঁটৰ একফালৰ পৰা সেইটো ল'লে এইটো দৰকাৰ কাৰণ গুৱাহাটী অকল গুৱাহাটীৰ মানুহৰ কাৰণে নহয় গোটেই অসমৰ মানুহ আৰু নৰ্থ ইষ্টৰ মানুহ গুৱাহাটী আহিবলগীয়া হয় সেইটোও দৰকাৰ বানপানীৰ সমস্যাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই বানপানীৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সবে চেষ্টাটো চলাব লাগে কাৰ মাইণ্ডত মানে কি আছে সলিউশন কি দেখিছে প্ৰবলেমটো হ'ল কি গোটেই বানপানী মূল কাৰণটো হ'ল চাৰিওফালে অসমখন পাহাৰী দি মানে ঘেৰি আছে গতিকে সব ফালেদি বৰষুণ দিয়াৰ পিছত ব্ৰহ্মপুত্ৰটোকে সব পানীটোৱে মানে খেদি আহে গতিকে নতুন মেকানিজম কি হ'ব পাৰে আনফালেদি অজস্ৰ এভৰি 2-3 কিলোমিটাৰত এটা মানে নদী আছে গতিকে সেইকাৰণে আমি অকল
মানে সমস্যাটো কাৰোবাৰ ওপৰতে মাত্ৰ নিৰ্ভৰ নকৰি সলিউশ্যনৰ ৰাস্তাটো এতিয়া এটা আমাৰ এজন ডক্টৰ কিবা নাম আছিলে মই একজেক্টলি সেইটো মুহূৰ্তত মানে মনত পেলাব পৰা নাই আমাৰ IITৰ এজন প্ৰফেচাৰ আছে আৰু তেওঁ আমাৰ নাগৰিজুলি বাগান মোৰ ঘৰ এইফালে তামোলপুৰত তেওঁক বাগান সব জহি কহি শেষ অৱস্থা হৈছিলে নাগৰিজুলিয়ে মাথাউৰি দিলেও মাথাউৰি নাথাকে গৰাখহনীয়া গুচি যায় কিন্তু তেওঁ আহি ফালে এতিয়া যিটো পাৰ্ক অফ পাইনৰ মানে আইডিয়াটো দিছিলে আৰু এই পাৰ্ক অফ পাইনৰ আইডিয়াটো লোৱাৰ পিছত বাগানত খহনীয়াটো বন্ধ হৈ গৈছে অসমত বৰষুণ আন জাগাতকৈ বেছি দিয়ে এটা তল অসম মাটি দখৰখিনি বহুত কম চাৰিওফালে পাহাৰ মাজেদি ব্ৰহ্মপুত্ৰ দি সব মানে নদীয়ে লগ লাগি ফালে সেইটো দি বৈ যায় গতিকে ফ্লাইঅভাৰো লাগে কিন্তু তাৰ কাৰণে মোকাবিলা কৰি আছে এইবাৰ যথেষ্ট আপগ্ৰেড হ'ল আগতকৈ আৰু মই ভাবোঁ আমি যদি সবে আইডিয়াবিলাক যদি দি দিয়ে নিশ্চয় ইয়াৰ সমাধান এদিন আহি যাব দৈমাৰী ডাঙৰীয়া আপুনি এটা প্ৰসংগ উল্লেখ কৰিছে যে এতিয়া কিছুমান কথা ক'ব খুজিলেও ক'ব নোৱাৰি সাংবিধানিক এটা মৰ্যাদাৰ কথা আছে পদমৰ্যাদাৰ কথা আছে তাৰ মাজতে বাধ্যবাধকতাও আছে কেতিয়াবা এই আৱেষ্টনীৰ পৰা ওলাই যাবলৈ মন নাযায়নে বা কেতিয়াবা সেই আগত যেনেকৈ আপুনি মুকলিমূৰীয়াকৈ ঘূৰিব মন নাযায়নে নিৰ্বাচনীৰ সময়ত বিশেষকৈ দেখিবলৈ পোৱা যায় যে সকলো নেতা ব্যস্ত হৈ থাকে বাধ্যবাধকতা থাকে আপোনাৰ ওপৰত নাই নিশ্চয় মানে যেহেতু মই নিজে এজন মানে কি কয় ৰাজনীতিক ব্যক্তি অকল দায়িত্বটোহে মই সাংবিধানিক পদবীত মোক বহুৱাই থৈ দিলে আদাৰৱাইজ মনটো একে ইচ্ছাটো একে সব কিন্তু এইটো স্থায়ী নহয় আহি 3-3.5 বছৰ পাৰ হৈ গ'ল আৰু 1.5 বছৰ বেছি দিন আৰু নাই গতিকে বেছি দিন নথকাৰ কাৰণে সংযম কৰি থাকোঁ আৰু বেছি দিন নাই মোৰো কিন্তু তাৰ মাজতো অভিযোগ এটা আছে এটা ভাষ্য আছে আপোনাৰ পুৰণা ভাষ্য আমি অলপ চাই ল'ব বিচাৰিছোঁ নিৰ্বাচনী প্ৰচাৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ বুলি নহয় সব কৰিব পাৰে নিজৰ সমষ্টিত মানে অধ্যক্ষ হয় কাৰণ অধ্যক্ষ 1 নম্বৰটো হ'ল ৰাইজৰ প্ৰতিনিধি 2 নম্বৰটো হ'ল পাৰ্টীয়ে দিয়া MLA গতিকে সেইটোৰ কাৰণে নিজৰ সমষ্টিত আমি পাৰ্টীৰ কাৰ্যকৰ্তাৰ লগত আমি কাম কৰিব পাৰোঁ আৰু ৰাইজৰ যিকোনো দায়িত্ব ইয়াৰ প্ৰট'কল নাহে ইয়াৰ বিধায়ক হিচাপে এইখিনি দায়িত্ব ল'বই লাগিব আৰু ৰাইজে মোক এজন বিধায়কক যেনেকৈ গালি দিয়ে অধ্যক্ষ হ'লেও মোৰ সমষ্টিৰ মানুহবিলাক একে সুৰ একে শব্দত গালি দিব পাৰে মানে ইয়াত মই অকল MLA প্ৰতিনিধি কিন্তু মোৰ সমষ্টিৰ বাহিৰত মই অধ্যক্ষ হিচাপে চলিব লাগিব বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছিলে বিৰোধীয়ে বিভিন্ন সময়ত আপোনাক আক্ৰমণৰ পৰা লক্ষ্য কৰি লয় আৰু এই বিষয়টোক লৈ ইছ্যু কৰা হৈছিলে যে পদমৰ্যাদা ক'ৰবাত লাঘৱ পৰিছে নেকি বিশ্বজিৎ দৈমাৰীয়ে নাই মানে আমাৰ নিৰ্দেশতে আছে মানে আমাৰ সংবিধানত যেটো কিবা তাত অধ্যক্ষজন কোনো ৰাজনৈতিক মানে মিটিঙত থাকিব নোৱাৰে কোনো ৰাজনৈতিক আলোচনাত থাকিব নোৱাৰে কিন্তু তেওঁ সমষ্টিত এজন বিধায়ক হিচাপে ৰাইজৰ প্ৰতিনিধি হিচাপে তাত প্ৰট'কল নাই তাত আকৌ বিধায়কৰ ভূমিকা পালন কৰিব লাগে সব ক্ষেত্ৰত আপোনাৰ নিজৰ পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতো বহিব লাগিব আলোচনা কৰিব পাৰিব কিন্তু পাৰ্টি হিচাপে নহয় নিজৰ সমষ্টিৰ কাৰ্যকৰ্তা হিচাপে গতিকে নিজৰ সমষ্টিত এতিয়া নিৰ্বাচন আহিছে মানুহক মই বেলেগৰ লগত কেম্পেইন নকৰোঁ কিন্তু নিজৰ সমষ্টিত আমাৰ সমষ্টিৰ কাৰ্যকৰ্তাক পৰামৰ্শ দিব পাৰোঁ ৰাইজক মই কাক ভোট দিব লাগে সেইটো মই ক'ব পাৰোঁ নিজৰ সমষ্টিৰ ক্ষেত্ৰত আৰু সেই কথাটোৱে তেতিয়াও সুধিছিলে গতিকে এইখিনি আছে সব অধ্যক্ষই সেইটো কৰে নিজৰ সমষ্টিত কিন্তু নিজৰ সমষ্টিত বাহিৰত আমি অধ্যক্ষ হৈ থাকোঁ সমষ্টিত আপুনি যাবলৈ সময় নাপায় বুলি অভিযোগ উত্থাপন হয় অধ্যক্ষ হোৱাৰ কাৰণে আমি দেখিছোঁ আমি যেতিয়াই যাওঁ যাবা বিধানসভাৰ ওচৰে পাজৰে আপোনাক কাৰ্যালয়ত দেখা পাওঁ সমষ্টিৰ সৈতে কিমান দূৰ জড়িত নিশ্চয় যিমান পাৰোঁ চেষ্টা কৰোঁ মই প্ৰত্যেক মানে কি কয় 10 দিন 15 দিনত মই যাওঁ পাৰিলেতো মই সপ্তাহত ছেটাৰডে ছানডে ট্ৰাই কৰোঁ মাহতো যাবলৈ চেষ্টা কৰোঁ বাকী আমাৰ কাৰ্যকৰ্তা যি আছে তেওঁলোককে দায়িত্ব দিয়াৰ পিছত ৰাইজকো কৈ আহিছোঁ যে কিবা থাকিলে মানে এওঁলোককে লগ ধৰক এওঁলোকক দিয়ক আৰু তেওঁলোকে যিবিলাক মানে মলৈ পঠাই দিয়ে মই ইমিডিয়েটলি সেইটোৰ ওপৰত মই ব্যৱস্থা কৰোঁ সবতে মই ৰাইজে যাতে মোক বিচাৰি হাবাথুৰি নাখায় এতিয়া মই GMCত মানুহ ৰাখি থৈ দিছোঁ এনি পেচেণ্ট যি ধৰণেৰে নহওকলৈ যিকোনো প্ৰকাৰে তাক কণ্টেক্ট কৰিব লাগে আৰু GMCলৈকে আনিব লাগে মই ৰাইজক সবকে পাব্লিক মিটিং হ'লে কৈ থৈ দিওঁ কোনোবা যদি পৰি থাকে কোনো কথা নাই কোনো ৰকম টকা পইচা তুলি হ'লেও GMCলৈকে আনা GMCত আনাৰ পিছত মোৰ দায়িত্ব তো তেনেকুৱা দায়িত্ব কিছুমান যিবোৰ মানে ৰাইজৰ কাম আছে মই নাথাকিলেও মই সবকে কৈছোঁ কি মানুহবিলাক যাই ফালে আমাৰ কাৰ্যকৰ্তাবিলাকে তেওঁৰ কামবিলাক সব কৰিব লাগে কিন্তু বহু কাম এতিয়াও বাকী আছে বুলি কৈছে সমষ্টিত আন এটা ক্লিপিংছ আছে ভিজুৱেলছ আছে আমি চাই লৈছোঁ দেখিছোঁ আমি ভঙা এখন দলং বাটপথ নোহোৱাৰ অভিযোগ এখন বাইক আহিছে আপোনাৰ সমষ্টিৰে হয় হয় সেইটো মানে মোৰ সমষ্টি এইটো এতিয়া মানে আমাৰ কি কয়
প্ৰপ'জালটো আহি গ'ল আৰু মষ্ট প্ৰবেবলি হয়তো চেংচনাৰ আছে মানে কিবা ৱৰ্ল্ড বেংকত আমাৰ 14খন ব্ৰিজ অলৰেডি মানে হৈ গ'ল আৰু টেণ্ডাৰ অলৰেডি হৈছে আৰু এইটো ডাঙৰ এইটো এতিয়া মানে আগৰ আমাৰ হাগ্ৰামা দিনত আছিলে কিন্তু নতুন চৰকাৰে সেইটো দায়িত্ব নল'লে কিন্তু তাতে আমি এতিয়া নতুন দলং চেংচন অলৰেডি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কিবা কৰিলে কেতিয়ালৈকে হ'ব কিমান দিন লাগিব আৰু মষ্ট প্ৰবেবলি মই ভাবোঁ যে যদি ঠিক ঠাকে হৈ যায় গতিকে নৱেম্বৰ ডিচেম্বৰ মানত হয়তো টেণ্ডাৰ প্ৰচেছটো হৈ যাব দুইখন দলং আছে এইটো এখন আৰু এখন আছে ডাঙৰ দলং দুখন বাকী 14খন দলং তেতিয়া চোৱাৰ নিচিনা অলপ এই যে স্লেব কালভাৰ যিটো আছিলে সেইবোৰ আমাৰ মানে হৈ গৈছে আৰু তথাপিও চবটো একেবাৰতে শেষ নহয় তথাপিও আমি মানে মোৰ দিনটোত মই ভাবোঁ যে আমাৰ মানে কি কয় টোটেল 20খনতকৈ বেছি দলং আমাৰ হৈ গ'ল আৰু তাৰ ভিতৰত সবতকৈ ডাঙৰ দলং এতিয়া আপোনাৰ কি কয় 400 মিটাৰৰ এটা শুক্লা নদীৰ দলংটো হৈ আছে মানে এতিয়া আণ্ডাৰ মানে কনষ্ট্ৰাকশ্যন নিশ্চিত স্কিমৰ পৰা সমষ্টিৰ আৰু দুটা কাম আপোনাৰ মনত থকা যে হোৱা নাই কিন্তু কৰিবলগীয়া অতিকৈ জৰুৰী আপোনাৰ মনত কিবা যদি আছে নাই বহুত কাম আছে অকল দুটা কাম নহয় এটাতো ৰাস্তা কিছুমান আছে কিন্তু মেইন ৰোডবিলাক আমাৰ প্ৰায় হৈ গ'ল এতিয়া প্ৰায় মানে এটাতো 135 কোটি টকা আৰু এটা ৰাস্তা আমাৰ মানে 115 কোটি না কিহৰ দুইটা ৰাস্তা অলৰেডি এতিয়া চলি আছে বাকী মাজৰ ৰাস্তাখিনিও আমি বহলাই ঠিক কৰি আছোঁ পানীৰ ব্যৱস্থা উত্তৰ অঞ্চলত প্ৰায় 170 crore ইয়াৰ মানে এইটো ভূটানৰ পৰা খুব ইণ্টাৰেষ্টিং আপোনালোকেও যাব তাত কাৰেণ্টৰ কোনো ব্যৱস্থা নাই ভূটানৰ পৰা পানীটো আহি নিজে ফিল্টাৰ কৰি 25,000 পৰিয়ালত এই পানীটো যাব অলৰেডি পানীটো আমি আনিলোঁ এতিয়া ঘৰে ঘৰে কানেকশ্যনটো দিব লাগে মষ্ট প্ৰবেবলি ডিচেম্বৰৰ ভিতৰত আমি গোটেই পানী সেই এলেকাত দি দিম তাত মানে কোনো কাৰেণ্ট নালাগে গতিকে ৰাইজৰ অত্যন্ত দৰকাৰ আঁচনিবিলাক আমি চেষ্টা কৰি আছোঁ আমাক শিক্ষা অনুষ্ঠান লাগে তাতে B.Ed কলেজ নাই আমাৰ মানে চৰকাৰীভাৱে ল কলেজ নাই আমাৰ তাত আৰু চৰকাৰী কলেজ লাগে উত্তৰ অঞ্চলত আমাৰ মানে এখনো হায়াৰ ছেকেণ্ডেৰী নাই মানে ডিমাকুছিৰ উত্তৰত তাত বহুত লোক আছে প্ৰায় মানে এবাউট more than 30 কিলোমিটাৰ ভূটানলৈকে গতিকে সেইখিনি অঞ্চলত এটা গভৰ্ণমেণ্ট কলেজ লাগে গতিকে এইখিনি কথা মই পাৰ্চু কৰি আছোঁ আৰু এটা কথা আমাৰ অনুষ্ঠান সামৰিব লাগিব আমি শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ যেহেতু আপোনাক আমি প্ৰথমতে যেতিয়া বিধায়কৰ 125 গৰাকী বিধায়কৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ আদি সন্দৰ্ভত প্ৰশ্ন উঠিছিল তেতিয়া আপুনি কৈছিল যে মাক দেউতাক হিচাপেও কেতিয়াবা সন্তানে পাৰ্চিয়েলিটি কৰা বুলি এটা প্ৰশ্ন উত্থাপন হয় উত্তৰটো দিলে মই ভাল পাম টপ 2 দিব নালাগে আপোনাৰ দৃষ্টিত অসম বিধানসভাৰ 5 গৰাকী এনেকুৱা বিধায়ক যি বিধায়কৰ পৰা আন বিধায়কসকলে শিকিব লাগে তেওঁলোকে এই নিয়মসমূহ নিশ্চিত ৰূপত ফলো কৰে যেহেতু আপুনি তেওঁলোকক ওচৰৰ পৰা পায় ওপৰত থাকে আৰু সকলোবোৰ তলত থাকে 5 জন বিধায়ক আন সকলে যাতে শিকিব পাৰে তেওঁলোকৰ পৰা বিশেষ ব্যাখ্যা নালাগে নামকেইটা ক'লেই হ'ব নামকেইটা নাই মই ভাবোঁ চবেই ভাল মানে গোটেইটো গতিকে এজনে আনজনৰ ভালটো ল'ব লাগে মানে আমি ভালটো গ্ৰহণ কৰিব লাগে আৰু বেয়াটো আমি এতিয়াৰ পৰা বাদ দিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি ক'ব নাই তেওঁতো খুবেই ডাইনামিক লিডাৰ মানে আজিৰ দিনটোত অসমত সব ক্ষেত্ৰতে আমি চবেই জানো যে লাষ্ট আপোনাৰ 20-25 বছৰ সব ক্ষেত্ৰতে যদি আমি চাওঁ সবতে দেখা পাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে ৰাজনৈতিকভাৱে বহুত পৰিপক্ষ সব ক্ষেত্ৰতে আৰু মানে কি কয় এনে পলিচি বা আপোনাৰ যিকোনো মানে ক্ষেত্ৰত পদক্ষেপ লোৱা একশ্যন লোৱা ইমিডিয়েট কাৰোবাৰ পৰা যদি পাব্লিক কিবা এটা কমপ্লেইনো পায় লগে লগে ইয়াৰ ওপৰত একশ্যন লোৱা মানে কৈ শেষ কৰিব নোৱাৰে তেখেতৰ কামটো কাৰণ তেখেতে 24 ঘণ্টা কামেই কৰি থাকে সেইকাৰণে এটা অভিযোগ উঠে যে আপুনি চৰকাৰৰ পক্ষত বুলি একেবাৰে শেষত মই সুধিছোঁ যে আপুনি বিজেপি দলৰ বিধায়ক অধ্যক্ষ হোৱাৰ পিছত কোনো দলৰ হৈ নাথাকে তেওঁ সকলোৰে ঊৰ্ধত কিন্তু আপুনি বিজেপিক বা অকণমান বা চৰকাৰক অকণমান বেছিকৈ ছাপোৰ্ট কৰে নেকি অভিযোগ আহে নাই তেনেকুৱা একো ছাপোৰ্ট কৰিবলগীয়াও নাথাকে এজন অধ্যক্ষৰ কাৰণে আৰু একো ছাপোৰ্ট কৰিব নোৱাৰে আৰু বিশেষ কৰি যদি বিধানসভাটো ভালদৰে কোনোবাই অবজাৰ্ভ কৰিছে চাইছে তাত দেখিব যে অপজিশ্যনৰ মানুহখিনিয়ে বিধানসভাত কথা কৈ আছে গতিকে এনেকুৱা পৰিৱেশে অহা নাই অসম বিধানসভাত বৰ্তমানলৈকে এনেকুৱা পৰিৱেশে অহা নাই ধন্যবাদ জনাইছোঁ আপোনাক আপুনি